এৰেষ্ট কৰিব লাগে অপৰাধীক আৰু এৰেষ্ট কৰি আছে জুবিনদাৰ অনুৰাগীসকলক। এইটো আকৌ কি নিয়ম হ'ল এইটো আকৌ মানে ন্যায় বিচাৰি বিচাৰি ভেক্টৰ দাস আৰু এনেকুৱা এজন নামটো পাহৰি গ'লোঁ, মানে ন্যায় বিচাৰি হাকাৰ লাগি আছে, মানে হাফাথুৰি খাই আছে ৰাইজসকলে মানে নিয়ম অসম আৰক্ষীয়ে মানে এৰেষ্ট কৰি আছে জুবিনদাৰ অনুৰাগীসকলক এৰেষ্ট কৰি আছে। এইটো আকৌ কি নিয়ম হ'ল? এনেকুৱা উল্টা নিয়ম হৈ আছে যে মানে আমি জুবিনদাৰ ন্যায় নাপামেই চাগে, এনেকুৱা এটা সম্পৰ্ক এটা হৈ আছে। তেতিয়াহ'লে যদি জুবিনদাৰ যদি আমি ন্যায় যদি নাপাম, এই ন্যায় বুলি শব্দটো নাহিবই, ন্যায় বুলি শব্দটো আমি ফেলি দিয়ক। আৰু অহা টাইমত যে এনেকুৱা এটা কিবা কিবি হৈ যাব, কোনোবা মৃত্যু কৰিব, কোনোবা মৃত্যু হ'ব, যদি জুবিনদাৰ কাৰণে আমি ন্যায় যদি নাপাম, পিছলৈ কি ন্যায় পাম আমি? ন্যায় বুলি শব্দটোতো আমি একো ল'বই নোৱাৰিম। আমাক লাগিব ন্যায় লাগিব। বেগুনাত কোনে গ্ৰেপ্তাৰ কৰি আছে ভেক্টৰ দাস, মানে ন্যায় বিচাৰি যাই আছিল, মানে ভেক্টৰ দাস এনেকুৱা এটা এৰেষ্ট কৰিলে বা গ্ৰেপ্তাৰ কৰিলে। অসম আৰক্ষী চৰকাৰে মানে কি প্লেনিং কৰি আছে একো নাজানো দিয়ক। এতিয়া আপোনালোকে চাব অনুৰাগীসকলক কেনেকুৱা কৰি আছে, মানে গেট এটা চাই ল'ব। তো পোনপ্ৰথম মোৰ চেনেলত স্বাগতম জনালোঁ। কমেণ্ট কৰি দিব জুবিনদাৰ কাৰণে আপোনালোকে ন্যায় লাগিবনে নাই। মোৰ কাৰণেতো 100% ন্যায় লাগিবই। কিবা কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কিবা কাম কৰি আছে কৰক, কিন্তু ন্যায় পাবই লাগিব। এনেকুৱা এটা চাই ল'ব ভিডিঅ'টো। Okay guys, এতিয়া সকলোৱে ভিডিঅ'টো দেখিলা, বহুত দুখ লাগিল বা দুখ কৰিলোঁ। এনেকুৱা অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰিব নালাগিছিল, কিয়নো বাৰু অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আমি ন্যায় বিচাৰি ঘূৰি ফুৰিছোঁ। আমি অনুৰাগীসকল যদি গ্ৰেপ্তাৰ হৈ যাওঁ, বা ন্যায় বুলি শব্দটো আমি ক'লৈ পৰা আনিম, বা ন্যায় বুলি শব্দটো আমি কি হ'ব মানে? এতিয়া জুবিন দা এনেকুৱা এটা ব্যক্তি, এনেকুৱা এজন অসমৰ কণ্ঠশিল্পী,
বা জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ যে জুবিন দা মৃত্যু হ'ল কিন্তু জুবিন দা আমাৰ হৃদয় থাকিব বা থাকিব এনেকুৱা এজন ব্যক্তিক আমি কেনেকৈ ন্যায় নাপাকে আমি এৰি দিব পাৰিম নোৱাৰোঁ এই দিমাগটো চেছ কৰি দিব আৰু না অসম আৰক্ষী কেতিয়াও কি কৰি আছে যেন ভাল কাম কৰিব নোৱাৰে কি কামত চলি আছে এইটো খাই দিব এই মাথাটো খাই দিব অসম চৰকাৰে কি কৰি আছে বাৰু চাই থাকিম আমি ন্যায় পাম না নাই দেখি থাকিম আমি কি কাম কৰি আছে কি কাম কৰা নাই অ'কে বাই বাই নেক্সট ছাবজেক্টত লগ পাম